নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে। লকডাউন পুনৰ আহি গৈছে, গতিকে বন্ধই বন্ধ। আপোনালোকে নিজ ইচ্ছাৰে ঘৰতে যি মন যায় তাকে কৰিব পাৰে। ময়ো নিজ ইচ্ছাৰে যি মন যায় তাকে কৰি আছোঁ। মোৰ মায়ে এটা বিশেষ আদেশ দিছিলে, একদম ফুল আদেশ, যে মই মাক এটা হেণ্ডবেগ চিলাই দিব লাগে। হেণ্ডবেগ মানে এটা মোৰ ৱেষ্ট কোট আছিলে, পুৰণা ৱেষ্ট কোট মোৰ সৰু হৈ গৈছে। সেই ৱেষ্ট কোটৰ পৰা মই এটা হেণ্ডবেগ মাক চিলাই দিব লাগে, মাক ঘূৰ আদেশ। আৰু মাৰ সেই ঘূৰ আদেশটো মানি মই মাৰ কাৰণে আজি এটা হেণ্ডবেগ চিলাব ওলাইছোঁ। আজি দিনটোত কিবা এটা মই দিনটোত কিবা এটা কৰোঁ, সদায় নকৰোঁ, কেতিয়াবা কৰোঁ। গতিকে আজি মই ভাবিলোঁ মাৰ কাৰণেই সেই হেণ্ডবেগটো মই চিলাই দিম। আৰু ভাবিলোঁ কেনেকৈ চিলাওঁ সেইটো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। গতিকে আশা কৰোঁ সকলোৱে ভালেই আছে আৰু লকডাউনৰ সময় আকৌ আহি গ'ল, গতিকে ভালকৈ থাকিব। আহক এতিয়া চাওঁ কেনেকৈ মই বনাওঁ এই বেগটো। যদি ভাল লাগে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰি দিব কাৰোবাৰ সৈতে, কোনোবাই যদি চাব বিচাৰে। তেতিয়াহ'লে আহক চাওঁচোন মই কেনেকৈ বনালোঁ। So finally guys, this is the handbag. মায়ে খুব পচন্দ কৰিছে হেণ্ডবেগটো, আৰু মই ওচৰত পেহীহঁতকো দেখাইছোঁ। পেহীহঁতেও খুব ভাল পাইছে হেণ্ডবেগটো। আশা কৰোঁ আপোনালোকেও হেণ্ডবেগটো চাই ভাল পালে আৰু কেনেকৈ চিলাব লাগিব আপোনালোকেও গম পালে। আপোনালোকৰ যদি পুৰণা ৱেষ্ট কোট আছে আপোনালোকেও সেইটোৰ পৰা চিলাই ল'ব পাৰিব। কিবা যদি জেকেট আছে পুৰণা তাৰ পৰা চিলাই ল'ব পাৰিব। এইটো এতিয়া মায়ে লৈ ক'ত যায় মই নাজানো, কি লয় সেইটো মই নাজানো। মাত্ৰ মই মাৰ যিটো আদেশ আছিলে আজি ফুলফিল কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে, কেনেকৈ বনাব লাগে আপোনালোকেও জানিলে। যদি ভাল লাগিছে আপোনালোকে এটা লাইক কৰি দিব আৰু বেগটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ঠিক আছে, বাই, টেক কেয়াৰ।